নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ পিছত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি বতৰটো বহুত বৰষুণ দি আছে আৰু মই ভাবিছোঁ আজি চজিনাৰ আঞ্জা বনাম আৰু সকলোৱে চাগে এনেকৈ খায় আৰু মই বনাই পোৱা নাই। মই প্ৰথমবাৰ বাবে বনাম, যিহেতু ভাবিছোঁ আপোনালোককো দেখুৱাম আৰু চজিনাৰ বহুত উপকাৰিতা আছে। তেন্তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই চজিনা কাটি লৈছোঁ, আলু, বিলাহী, পিঁয়াজ, নহৰু, আদা, কেঁচা জলকীয়া, সৰিয়হ আৰু শুকান জলকীয়া মই পেষ্ট বনাই ল'ম। আৰু এতিয়া মই কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখন গৰম হ'বলৈ ৰাখি তাতে অলপমান সৰহকৈ মিঠাতেল দি লৈছোঁ আৰু মিঠাতেল গৰম হোৱাত মই আলুখিনি 40% মান সিজাকৈ অলপমান ফ্ৰাই কৰি ল'ম। এইখিনি প্ৰায় হৈ গৈছে। এতিয়া মই তেলৰ পৰা আলুখিনি উলিয়াই ল'ম। সেই একেখিনি তেলতে মই এতিয়া তেজপাত দুখিলা দি দিছোঁ। পিঁয়াজ আৰু জলকীয়া কুটি লোৱা সেইখিনিও দি লৈছোঁ। অলপমান লৰাই ইয়াতে মই এতিয়া আদা নহৰু লৈছিলোঁ যে সেইখিনি ৰাফলি মই খুন্দি লৈছোঁ। তাৰে মই ইয়াত সম্পূৰ্ণ 2 চামুচ দি দিম। দি পুনৰ লৰাই ল'ম আৰু অলপমান ৰঙচুৱা হোৱালৈকে এইখিনি মই ভাজি থাকিম। হৈ গৈছে ৰঙচুৱা। এতিয়া মই ইয়াতে বিলাহীটো 2টা বিলাহী মই ডাঙৰ বিলাহী পেষ্ট কৰি লৈছোঁ, সেই পেষ্টখিনিও দি দিম। দি এতিয়া গোটেইখিনি ভালকৈ লৰাই থাকিম, অলপ সময় মই ভাজি থাকিম। এইখিনিৰ পৰা এতিয়া অলপমান তেল বিৰিঙিছে। ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধিও দি দিছোঁ। পুনৰ গোটেইখিনি মই এতিয়া ভালকৈ মিলাই ল'ম। বিলাহীখিনিৰ পৰা যেতিয়ালৈকে তেল নেৰে তেতিয়ালৈকে আমি এইখিনি ভাজি থাকিব লাগিব। আৰু এতিয়া মই অকণমান গৰম মছলা আন্দাজমতে দি ল'লেই হ'ল আৰু অকণমান এতিয়া মই মিট মছলা আৰু ধনিয়া পাউডাৰ অকণমান সৰহকৈ দি গোটেইখিনি ভালকৈ মছলাখিনি ভালকৈ ভাজ খোৱালৈকে ভাজি থাকিম। ইয়াৰ পৰা যেতিয়া অলপমান তেল ওলাই আহিব তেতিয়া গম পোৱা যাব যে এইখিনি হৈ গৈছে। এয়া মোৰ তেল ওলাই আহিলে গোটেই মছলাখিনি এতিয়া ভালকৈ ভাজ খাই গৈছে। অকণমান সময় মই ঢাকি দিম। অকণমান মই পানীও দিলোঁ, তেতিয়া কেমেৰাটো অফ হৈ থাকিলে। এতিয়া পুনৰ মই ভালকৈ লৰাই লৈছোঁ গোটেইখিনি। আৰু ইয়াতে এতিয়া দিম মেইন বস্তুটো, চজিনাখিনি ইয়াতে দি দিম। চজিনাখিনি বিলাহীখিনিৰ লগত ধুনীয়াকৈ এতিয়া মই মিলাই ল'ম আৰু অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম সিজিবৰ কাৰণে। এনেকৈ ঢাকি অলপ সময়ৰ কাৰণে সিজাব লাগিব। এয়া মই ঢাকন গুচালোঁ আৰু আকৌ লৰাই দিছোঁ। আধা সিজা হ'লেই। আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিম, যিহেতু আলুখিনি আধা ফ্ৰাই হৈয়ে আছে। আলুখিনি দি মই পুনৰ ভালকৈ গোটেইখিনি লৰাই আকৌ অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম সিজিবলৈ কাৰণে। এইখিনি প্ৰায় আধা সিজা হৈয়ে গ'ল। এতিয়া ইয়াতে মই শুকান জলকীয়া আৰু সৰিয়হ বটাখিনি ইয়াতে দি দিছোঁ। সৰিয়হ দিয়াৰ পিছত আৰু বেছি ভাজি থাকিব নালাগে, হৈ যাব গোটেইখিনি। এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকোনখন লগাই দিছোঁ। ধুনীয়াকৈ গোটেইখিনি সিজিয়ে গ'ল। ইয়াতে মই অকণমান এতিয়া পানী দিম, আধা কাপো নাই দিয়া মই।
পানী দি পুনৰ ভালকৈ গোটেইখিনি মিলাই ল'ম। আৰু ইয়াতে মই নামমাত্ৰ চেনি দিছোঁ সোৱাদৰ বেলেঞ্চ হ'বৰ কাৰণে। আমাৰ গোটেই বস্তুখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই মান ধনিয়া কাটি অলপমান ওপৰত ছটিয়াই দিছোঁ। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু ছজিনাৰ আঞ্জা আমাৰ ৰেডি। তাৰপিছতে মই থালিখন সজালোঁ আৰু এনেকৈ খাই খুব বেছি ভাল লাগিল। সকলোৱে এনেকৈ খায়, ময়ো প্ৰথমবাৰৰ কাৰণে বনালোঁ, ভাল লাগিলে। যদি কোনোবাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাব।